नेपाली खुटियाव दैबानाजों बांसिनै मानो खहा जाखो? नदी काखत जिखिनि नदीखनটো খানিবলৈ নিদিয়ে তাৰ গৰাৰ কিনাৰত যিখিনি হিৰ ওলায় সেইখিনি গোটেইখিনি খানি ধ্বংস কৰিছে আমাৰ সেইটো কাৰণে আমাৰ ইয়াত বেছি প্ৰভাৱটো পৰিছে माबोरै गुबुन जायगानिफ्राय बांसिनै गाज्रि थासारियाव फैखो? এইটো মই ক'ব বিচাৰিছোঁ বহুত মানুহে কৈ আছে যে আপোনাৰ ডেম আছে ডেম খুলিছে নাগালেণ্ডত কিন্তু একো ডেম চেম নাই বস্তুটো কি হ'ল আপোনাৰ যেতিয়া বৰষুণ 2-3 দিনৰ পৰা মন চাইডে বহুত দি আছিলে আমাৰ এই চাইডেও বহুত দি আছিলে ফ্লাড হোৱা দিনাখনতো বহুত বৰষুণ দিলে তো বৰষুণ দিয়াৰ পিছত মানে যেতিয়া পাহাৰবিলাক একদম তিতি গ'ল লেণ্ডশ্লাইড হ'ব ধৰিলে পানী আৰু মাটি দুইটাই যেতিয়া মিক্স হোৱাৰ পিছত পানীৰ পৰিমাণটো বাঢ়ি গ'ল আপুনি এক গ্লাছ এটাত পানী আধা লওক 30-40 মাটি লওক তাক যদি মিক্স কৰি দিয়ে পানীৰ পৰিমাণটো এনে বাঢ়ি যাব সেইকাৰণে পানীবিলাক মাটিবিলাক বহুত মাৰিছে পলস আমাৰ ইয়াত তো সেই লেণ্ডশ্লাইড হোৱা কাৰণে পানীটো বেছি হ'ল মেক্সিমাম পানী লিমিটতে আছিলে बै जायगानि सुबुंफोरा माबोरै रैखा मोनखो? আমাৰ এইটো গাঁৱত 28 ঘৰ আছে বাকী 6খন গাঁৱত আৰু ঢেৰ আছে ধৰি লওক সৰু ল'ৰা ছোৱালী লৈ মেলি 1500-2000 মান হ'ব আমি 6খন নাও লৈ গোটেই মানুহক আমি ৰেস্কিউ কৰিলোঁ हरखाबै सोरगिदिं दै लोमसावनानै हालाय हाफाय जानांदोंमोन बै ओनसोलनि सुबुंफोरा घर में अभी पानी नहीं घुसा रहा पानी इतना घुसता नहीं है डर नहीं रहा सामान थोड़ा थोड़ा ऊपर हम लोग कर रहा था और एक पे इतना जोर से पानी आया कि पूरा चारों तरफ घेर दिया निकलने का मुश्किल हो गया ये नाव का सहारा हम लोग सब संपत्ति छोड़ करके ऊपर में जान लेकर गया हम तो सिर्फ एक कच्छा पहन कर गया आसामाव दैबाना जानायजों दासिमाव 89 सुबुंनि जिउ खहा जाबाय आरो 78 लाख सुबुंफोरा भुगिनांनानै दं बेनिनो नेपाली खुटिया नागालेण्ड सीमानि सेरफांनि आसामनि जोबथा ओनसोल जाय ओनसोलाव मानसिफ्रा गावसिनि जिउखौ बासायनोल' हादों आरो मेगननि सिगाङावनो गावसिनि न' सम्पथिफोरखौ सिलिंखार जालांनाय नुदों गोब्राब अखा हानायजों बै ओनसोलाव दै लोमसावदों बेनिनो नेपाली खुटि ओनसोलाव बांसिनै अन्थाइ जावखांनायनि जाउनाव गोथौ हाखर जालांदों बेनि जाउनाव दैया अखा हानायजों उसिफावनानै बांसिनै नेपाली खुटि ओनसोलाव बांसिन खहा खालामदों आरो हा गिसिखानानै हाजों खोबसिनदों ओनसोलाव हाब्रु जादों लामा न' बां गासैबो जायनि जाउनाव ओनसोलनि सुबुंफ्रा सरकारनिफ्राय अन्थाइ जावनायखौ बन्द खालामनो खावलायदों बे जाहोननि थाखाय नेपाली खुटि ओनसोलाव थाग्रा सुबुंफोरनि बांसिनै खहा जानांदोंमोन होनना ओनसोलनि सुबुंफोरा फोरमायदों ইয়াতে ইমান হিল উৎপন্ন হয় বাহিৰৰ মানুহবিলাক আহি পিনে সব ডিব্ৰুগড় তিনিচুকীয়া গোটেই অল অসমৰ মানুহ আহি পিনে আমাৰ ইয়াত চিণ্ডিকেট লগাই সেই হিল ব্যৱসায়টো কৰি আছে আৰু ভুক্তভোগী কোন হৈছে আমাৰ নিচিনা বয়সস্থ মানুহবোৰে মাহঁতৰ নিচিনা মানুহবিলাকে কষ্ট হৈছে আমি এতিয়া এই মাহঁতক নাৱত তুলি নি পিনে আমি ওপৰ ৰাস্তালৈ নিবলগীয়া হৈছে আপোনালোকে এই হিল খননটো অতি সোনকালে বন্ধ কৰিব লাগে ইয়াত এতিয়া আপোনালোকে চাওক এখন ফকলেনৰ পাৰ্মিট উলিয়াই 20খন ফকলেন লগাই পিনে তাত এজন ফৰেষ্টৰ দি দিয়ে তাত কালেকশ্যন কৰে এক টিপত 500 টকা কৰি আপোনালোকে ফৰেষ্টৰবিলাকে এক টিপত এইবিলাক ডাম্পাৰ দেখি আছে আপোনালোকে এই ডাম্পাৰবিলাকৰ পৰা এখন ফকলেনত এজন ফৰেষ্টৰ দি দিয়ে ফৰেষ্টৰ সেই ফৰেষ্টৰ কিজনে 500 টকা কৰি এক টিপত লয় কিমান লয় 500 টকা কৰি 500 টকা অঁ এক ডাম্পাৰত এটা ডাম্পাৰত এইবিলাকে আপোনালোকে এছেম্বলি ধৰক ধৰি পিনে আমাৰ যাতে এই শিল খননটো বন্ধ কৰিব লাগে বিহেভত जेराव सासे नाव सालायगिरिया गावनि हिन्जावखौनो बासायनो बावगारदोंमोन थेवबो नावा जाय जायगायाव थांनो हायाखै बै ओनसोलनि माखासे सुबुङा जिउ गोमानांदों भात पानी तो बात दियक
আমিতো পানী খাবলৈ এক গিলাচ পানী খাবলৈ টাইম পোৱা নাই মই নিজৰ পৰিবাৰতে পहुँচালোঁ মই লেকিন মোৰ মানুহজনী ঘৰত থাকি গ'ল মই তাক পাহৰিলোঁ কিমানজন থাকি গৈছিল মোৰ এটা ৱাইফটো থাকি গ'ল ৱাইফটো থাকি গ'ল মই মানুহ পাৰ কৰোঁতে মানে এইটো পাহৰিলোঁ মানুহজনী ঘৰত আছে যেতিয়া মই 3-4টা টাইমত আহিলোঁ তো তাক চাই আছোঁ খিৰিকী ধৰি ওপৰত এনেকৈ ধৰি ৰ'দ লটকি আছে কান্ধি আছে তেতিয়া মই তাক সি কৈছে আপুনি ইমান দেৰি কৰিলে আৰু 5-10 মিনিট দেৰি কৰিলে মোৰতো জান যাবলৈ আছিলে তো মই ক'লোঁ ঠিক আছে নাৱত উঠি যা মই আপোনাক তাত পहुঁচাই দিম তাক পहुঁচাই মেলি ফিৰ মই এফালে গাঁও ফালে সোমালোঁ য'ত ত'ত মানুহ আছিলে আৰু তাক পहुঁচালোঁ মই बे खहा जानाय ओनसोलफोराव बारग' मन्त्रि प्रमिला रानी ब्रह्मआ आसामनि शिबसागर जिल्लानि नेपालि खुथियाव नायबिजिरहैदों आरो अनसुंथाइ होदों। बे समाव दैबाना जानायनि सायाव नेपालि खुथि ओनसोलनि सुबुंफोरा मा फोरमायखो आबुङै मिथिना लादो। এদিনত 500 ডাম্পাৰ চলি থাকে ইয়াত 500 ডাম্পাৰ এইটো আমাৰ 2 নম্বৰ কুঁৱাৰী হয় 2 নম্বৰ কুঁৱাৰীটো নদীটো খানিবলৈ নিদিয়ে এতিয়া আমাৰ ঘৰৰ কিনাৰ ভেটিটোকো খানি লৈ যাবলৈ বিচাৰে কেইটা ক্ৰেচাৰ কিবা আছে এইটো 138টা আছে কেঁচাৰ মেচিন 138টা 138 কুঁৱাৰী কেইটা আছে আৰু পাৰ্মিটো নাই কিছুমানৰ পাৰ্মিট আছে কিছুমানৰ পাৰ্মিটে নাই কুঁৱাৰী কেইটা আছে কুঁৱাৰী 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ আৰু ৰেলৱাই বুলি এটা আছে 2 নম্বৰ গোটেই বিহুবখনে খানি শেষ কৰি পেলালে মানুহ থাকিবলৈ জেগা নাই এনেকুৱা নাখান্দিলেহেঁতেন এই কিবাটো নহ'লে ইমান প্ৰভাৱ নপৰিলেহেঁতেন নদীখন বহল হৈ গ'ল আপোনালোকে দেখিছে এই ঘৰটো কিনাৰতে খান্দি আছে চক এইটো গোটেই 2 নম্বৰ এৰিয়া পৰিব চৰকাৰক দিয়া আহ্বান কৰিছোঁ আপোনালোকৰ চুৱেদি যে আমাৰ বিহুবৰত এৰিয়াটোত যাতে শিল খাননটো নহয় আপোনালোকে আগৰ পৰা অসুবিধা পাইছে মানে তেওঁলোকৰ টকা পইচা আছে আমি কিবা এটা ক'বলৈ গ'লে সিহঁতি পুলিচ প্ৰশাসনৰ পৰা আদি কৰি ফৰেষ্টলৈকে আমাক দেখুৱাই দিয়ে আমি এতিয়া কি কৰিম কওক আমাৰ টকা পইচা নাই আজি যদি থানাত যদি বহাই থৈ দিয়ে আমাক কোনো এসাঁজ দিবলৈ নাই তেওঁলোকৰ আমাৰ ডাঙৰ মানুহবিলাক আছে না তেওঁলোকক জনাই দিলে তেওঁলোকে বন্ধ কৰিলে হয় এতিয়া আমাৰ নতুনকৈ বিধায়কজন হৈছে ময়ূৰ বৰগোহাঁই এই 3বাৰ হৈছে তেওঁ ইমানেই দুখ কৰিছে ইমানেই কান্দিছে আৰু তেওঁ এতিয়া 3 মাহ হৈছে বিধায়কজন আগৰ এই 15 বছৰ বিধায়কজনে কি কৰি আছিলে চাওকচোন তেওঁকেতো আমিতো ভোট দি জিকাই আছিলোঁ তেওঁতো শিল খননটোতো বন্ধ কৰিব নোৱাৰিলে দেৱব্ৰত শইকীয়া তেওঁ মেইন ৰাস্তা আহি গুচি যায় আৰু তেওঁ গুচি যায় গোটেইবিলাক চকুৱেতো দেখেই একদম শমশান নিচিনা হৈ গ'ল যেনেকুৱা লাগি আছে এতিয়াও আমি সপোনত আছোঁ যিদিনাখন চব ভাল হ'ব সেইদিনাখন ভাবি ল'ম যে সপোনত আছিলোঁ এতিয়া টোপনিটো আৰু হাৰ পাইছোঁ আমাৰ এফালৰতো আমি মৰিব দিয়া নাই যিমানে পাৰিছোঁ মানে মৰি যোৱা মানুহো আমি উঠাই মেলি বচাই লৈছোঁ খালি আমি সেই য'ত যাব পৰা নাই তাত 13জন মানুহ মৰিছে পানী খাই গৈছেগৈ তাৰপৰা এওঁলোকে গৈ পিনে নাৱত নিপিনে মই ৰাস্তাতে 1 মিনিটত নাওখন পাই গৈছোঁ নহ'লে মই ডুবি গ'লোঁ এদিন ল'ৰাকেইটাতো ডুবিলেই আৰু এওঁলোকে গৈ পিনে 1 মিনিটত মোৰ নাওখন এই ল'ৰাকেইটা জীৱনটো বচাইছে এই খৰি ধৰিছিলোঁ অলপ পানী বাঢ়িছিলে আমি খৰিটো আমাৰ বহুত দৰকাৰ আছে তো খৰি ধৰাৰ টাইমত চাইছোঁ পানীটো বহুত জোৰকৈ বাঢ়ি আছিলে তেতিয়া আমি চালোঁ কি নাই ঘৰৰ মানুহকো চাব লাগিব নহ'লে দিগদাৰ হৈ যাব তো আমি কি কৰিলোঁ ঘৰৰ মানুহ যিমান আছিলে পৰিবাৰ তাক আমি নাৱত উঠাই মেলি মানে ৰেলৱে ষ্টেচন মানে ওপৰত তাক পहुঁচালোঁ তাত পहुঁচাই মেলি আহিছিলোঁ তেতিয়া মানুহ গাঁৱত পানী পূৰা সোমাই গ'ল তো আমি এফালে মাটি আছে বচা তাত নাও লৈ গ'লোঁ আমি এফালে গাঁৱৰ মানুহক বচাই আছিলোঁ চবফালে 6খন নাও আছিলে আমাৰ 25-30টা মানুহ আছিলে আমাৰ নাও মাঝি তো আমি সব মিলি সবফালে সোমাই গ'লোঁ য'ত পাৰিলোঁ ত'ত আমি মানুহ বচালোঁ খালি য'ত নোৱাৰিলোঁ আমি যাবলৈ তাত আমি বচাবলৈ নোৱাৰিলোঁ আমাৰ 5-6 গাঁও আমি মানুহ বচালোঁ
পানীটো ইমান স্পীডত বাঢ়িছিলে আমি ঘৰৰ বস্তু ওলাবলৈ টাইম পোৱা নাই ঘৰৰ বস্তু সব ওলাই গুচি গ'ল কাপোৰ চাপোৰ যি বস্তু আছিলে একো বস্তু বচাবলৈ আমি নোৱাৰিলোঁ